গুড মৰ্ণিং। আজি আপোনালোকৰ আগত মই আৰু এটা নতুন ব্লগ আনিছোঁ আৰু আজি আমি যাম ভাওনা চাবলৈ। ৰাতি আপোনালোকে দেখাম আৰু ভাওনা ওচৰতে আছে এখন আছে X4 আৰু আপোনালোকে চাব ভিডিঅ'টো একেলগে আৰু ভিডিঅ'টো অকণমান দীঘলীয়াও হ'ব আৰু ভিডিঅ'টো শেষলৈকে চাব, মাজতে এৰি থৈ নাযাব। একদম ৰাতি ভাওনা ঘৰত লগ পাই আছোঁ। মই আপোনালোকৰ বাবে বেক কেমেৰা কৰি দেখাইছোঁ। এইখিনি ইমান ধুনীয়াকৈ জ্বলাইছে। চাওক ইমান ধুনীয়া। তোমার কর্তব্য হব আরম্ভ। প্রভু অনন্ত
সৃষ্টিকৰ্তা লগতে এক্সপো এখনো আহিছে বলক এতিয়া আমি চাওঁ আপোনাক এবাৰ মই বেক কেমেৰা কৰি দেখাইছোঁ গেটখন বলক এতিয়া আমি ভিতৰলৈ সোমাই যাওঁ এতিয়া আমি ভিতৰলৈ সোমাই গৈ আছোঁ কিনি আছে শান্ত কৰি বনাই আছে আৰু এতিয়া বনাই আছে কিনিলো আৰু চাওক গাইজ মই এইটো কিনিলো আৰু প্ৰিন্সিও কিনিলে দেখা ইয়াত একে দুটা আমি কিনিলো একে দুটা ইমান ধুনীয়া ধুনীয়া বস্তু বিকিছে মোবাইলটো দি দিয়া ইমান ধুনীয়া ধুনীয়া বস্তু বিকিছে ওপৰত মোৰ দেখি পিনে মানে বহুত ভাল লাগি গৈছে এয়া চাওক গ্লাছ বস্তুবোৰ ইমান ধুনীয়া চাওক গানখিনি বিকিছে ইয়াত কাপোৰ মানে আহিছে এখন ইয়াত দোকানে চাওক ইয়াত খেলা বস্তু বিকি আছে আমাৰ কাৰণে ইয়াত বস্তু বিকি আছে ফুলৰ ফুল বিকিছে মানে ফুলৰ হেৰি কৰি আছোঁ মই চব ফুল বিকি আছে ইয়াত চব ফুল বিকিছে ইয়াত চাই আছে ধুনীয়া কুকুৰবোৰ কুকুৰ পোৱালিবোৰ ইমান ধুনীয়া কুকুৰবোৰ চব এইফালেও আছে এইফালেও আছে বাৰ্বিও বিকিছে চব ইমান ধুনীয়া বস্তুবোৰ মানে গোটেই বস্তুবোৰ